কি কলি ফ্লেট ললি বা ক'ত চানমাৰিত চাহ একাপ দিয়াচোন ৰ'বচোন কিমান BHK 3 BHK বঢ়িয়া দে টোপনি ক্ষতি কৰি আছো চাহ একাপ দিয়াচোন হেৰি কিমান ল'লেনো ৭৫ লাখ ভগৱান হৰি আপুনি মোৰ মোবাইলটো এনেকে পেলাই থৈ গ'ল যে তই মোৰ কথা খাই কিয় দলি মাৰি পেলালি আপুনি জীৱনত চাহ খাই পোৱা নাই তই জীৱনত মোবাইলত কথা পাতিয়ে পোৱা নাই বায়নৰ ঘৰৰ ডম্বৰু ভুল ক'লে খুল আছিলে চাইজটোত কৈছো ডম্বৰু আপুনি একদম 420 মাইকী মানুহৰ ওপৰতহে বৰমতা আৰু তই গিৰিয়াৰটোক ডমিনেট কৰিবলৈ বিচাৰ গিৰিয়াৰে ৰাতিটো ডিউটি কৰি চাহ একাপ বিচাৰিছা তোৰ দিবলৈ সময় নাই কি হ'ল 3 BHK এৰা ৭৫ লাখ এই খুৰাৰ জীয়েকে চানমাৰিত 3 BHK ফ্লেট কিনিছে 75 লাখ দি 3টা বেলকনি বৰ ডাঙৰ কাম কৰিলা তোৰ খুৰাৰ জীয়েকে 3 BHK টো সৰু বস্তু নেকি কিবা আমাৰ কেইটা ৰুম হৰি সেই 8 বছৰে 3টা ৰুমতে পাগি খুটি আছো অকমান কষ্ট কৰা অচিন্ত এই কি কৰ এই হেৰি ফ্লেট লাগে 10 BHK ATM কাৰ্ডখন আনা ATMৰ পৰা পইচা উলিয়াই 10 BHK ফ্লেট লয় উস্তাদি মাৰোতে যাব এই অচিন্ত এই নে অকমান মুজনিক জোকালো ৰবা ফ্লেট চেট ৰুম ৰবা চাম চাবাস অথনিয়ে যাম বুলি মাত লগাই থৈ আহিলে এতিয়ালৈকে যোৱাই নাই যাওঁ ঠিকে আছে তেতিয়াহ'লে মই বস্তুখিনিকে পেকিং কৰো আৰু ন কিহৰ কিহৰ আপুনিয়ে কোৱা নাই 7 ঘণ্টাৰ ভিতৰত ফ্লেট লৈ আছো বুলি বায়ন কি বেটি তই গিৰিয়াৰৰ সেৱা এটা কৰি থানালৈ যাব নিদি কাটিং মাৰি মাৰি কথা ক'বলৈ বহি লৈছে তাৰ মানে সেই ফোনত যে পাতিছিলে সেয়া উস্তাদিহে আছিলে ফ্লেটত থাকিবি ন তোৰ সন্মুখত আজি মই ভীষ্ম প্ৰতিজ্ঞা কৰিলো তোক কম দিনত মই ফ্লেটত নি যদি কোবাব নোৱাৰো মই খাটনিয়াৰ নহয়